গাইছ মই গৈ আছোঁ এতিয়া ওপৰলৈ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ এইটো দেখিছেনে এইটো কোন এইটো চাওক মই ওপৰৰ পৰা দেখুৱাম গাইছ এতিয়া গৈ আছোঁ আৰু চাই থাকক শ্বহীদ স্মাৰকৰ ওপৰলৈ গাইছ বহুত এক্সাইটেড ওপৰত কি আছে যাওঁ আৰু কি আছে চাব লাগিব ইপিনে চাই দেখিছেনে গোটেইখিনি কি ধুনীয়া নহয়নে আকৰ্ষণীয় আৰু ইপিনে সকলোৱে চেল্ফি ব্যস্ত ইপিনে দুৱাৰটো কৰিছে মই এতিয়া আছোঁ ভিতৰত আৰু গৈ আছোঁ আৰু নেক্সট ওপৰত যাম ইয়াৰ পৰা আকৌ ওলালোঁ আমি আৰু বলক আৰু ওপৰলৈ গৈ আছোঁ ইয়াৰ পৰা দেখুৱাম এইটোৱে আছা কেনেকুৱা লাগিছে দৃশ্যটো ক'বচোন জনাবলৈ নাপাহৰি গাইছ কেনেকুৱা লাগিছে জনাব নিশ্চয় ভাল পালে লাইক কমেণ্ট কৰিব আৰু যদি বেছি ভাল পায় শ্বেয়াৰ কৰি দিব ওপৰৰ পৰা দেখুৱাইছোঁ চাওক কেনেকুৱা লাগিছে গাইছ গৈ আছোঁ গাইছ ওপৰলৈ আৰু ইহঁতে ওপৰৰ পৰা নামি আছে আমি ওপৰত গৈ আছোঁ চাওকচোন এইটো মানে চিৰিটো ইমান ধুনীয়াকৈ বনাইছে যে চাৰিওফালে ঘূৰি ঘূৰিহে ওপৰলৈ যাব লাগিব আৰু আমি ঘূৰি ঘূৰি গৈ আছোঁ মানে ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ বনাইছে ধৰক প্ৰথম চিৰিৰে আহিলোঁ আকৌ নেক্সট আহিলোঁ তেনেকুৱাকৈ ধুনীয়াকৈ আৰু ইহঁতেও আহিছে মই অলপ সোনকালে ব্যস্তত আছোঁ আৰু সেইটো কাৰণে কি বন্ধ নেকি এইটো বন্ধ নেকি কিয় বা এই গেটখন মেইন ওপৰলৈ যোৱা গেটখন ক্ল'জ আছে দুৰ্ভাগ্যজনক মোৰো নাজানো কিয় বা ভাগ্যটো মোৰ বেয়া নেকি বাৰু ওপৰলৈ যোৱা গেটখন এতিয়া ক্ল'জ যাব নোৱাৰিলোঁ গাইছ চ' বাৰু একো নাই এনিৱে ইমানলৈকে আহিলোঁ আৰু ইমানৰ পৰা দেখুৱাইছোঁ চাওক এয়া তলৰ দৃশ্য ভাবিছিলোঁ ওপৰলৈ যাম বুলি কিন্তু কি কৰিম এতিয়া আৰু যোৱা নহ'ল ইয়াৰ পৰা দেখুৱাইছোঁ চাওক আমাৰ বৰ কিবা আছিলে মন আছিলে আৰু দেই যাব ওপৰলৈ যাবলৈ এইটো দেখিছে ন এইটো বাহিৰলৈ যোৱা গেটখন এই দুৱাৰখন বন্ধ এইখন দুৱাৰেৰে একদম ওপৰলৈ টপলৈ যাব পাৰি যাব তেনেকুৱা আছিলে কিন্তু এতিয়া আৰু যোৱা নহ'ল